নমস্কাৰ আসাম ভিউৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছো আপোনালোকে চাই আছে আসাম ভিউ চিলাপথাৰৰ মহিলাক যৌতুক নিদিয়াৰ বাবে গছত বান্ধি অত্যাচাৰ নিৰ্লিপ্ত চাউল ধোৱা আৰক্ষী প্ৰশাসন মেকআপ যাব বুলি চকু পানীও নোলায় ন মেকআপ কৰি চেহেৰা দেখাব আহিছে মই হ'ব লাগিব পৰিমলৰ কথা ভাবিছিলো তো চলো আজি পাইছা আজি পৰিমলৰ বাই মই মা খতমা পৰিমলৰ বাই মই দিছো তো ভালে হগলে আৰু দিব লাগে আৰু মই পৰিমলৰ বাই মই বাই বাহুলি হৈ বাত কৈছি এই বাত কটানি আদৰ করতে তো সৌরি আমি দেখছি না আমি দেখছি না নাকি বাবা থেকে তো খাই লও ওই যে একটা ঘর বাইতে খাইতাছে না তুমি খাই লও আগে আমি মাইজাম তো শুনে শাস্ত্র ভালো বানাইছো বন্ধ কত শাস্ত্র ঘরে যাবার হাবাইতো না তো বিয়া হৈছিল তাৰপিছত বিয়া চাল দোৱা কঠাল চাপৰি তাৰপিছত বিয়াৰ পিছত কোৰ্ট মিছ কৰি বিয়া হৈছিল বিয়াৰ পিছৰ পৰা শান্তি নাই তাৰপিছৰ পৰা যৌতুক বিচাৰে সিহঁতে তাৰপিছত কেছ দুৱাৰো হৈছিল তাৰপিছত চালদৰ থানাত কেছ দিছিলোঁ সিহঁতে একো একশ্যন লোৱা নাই তাৰপিছত মই কোৰ্টত দিছিলোঁ কেছ কোৰ্টত দিয়াৰ পিছত কেছ দিয়াৰ পিছত সিহঁতে কৈছিলে মানে কেছটো উঠাই লওক নি কেছটো উঠালে তোমাক মই ল'ম তাৰপিছত মই 7 তাৰিখত গৈছিলোঁ 7/4/2023 মই গৈছিলোঁ তাৰপিছত সিহঁতে মোক ঘৰৰ ভিতৰতো সোমাব দিয়া নাই ৰাস্তাৰ পৰাই মোৰ জাজনীয়ে মোক ফাৰ্ষ্টত মাৰিছিলে অৰুণা দাস তাৰপিছত মোক মাৰি তাৰপিছত বান্ধি ৰাখিছিলে গছৰ লগত মানে মোক হেলমেটৰ পৰা মাৰিছে মোৰ বৰ্জনাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যিমানেই আইন কানুন নুলিয়াওক কিয় এই ক্ষেত্ৰত যে সফলতা অৰ্জন কৰিব পৰা নাই তাৰে প্ৰমাণ দাঙি ধৰিছে চিলাপথাৰৰ এগৰাকী মহিলাক যৌতুকৰ বাবে স্বামী গৃহই কৰা অত্যাচাৰে অভিযোগ অনুসৰি 2020 চনতে চিলাপথাৰৰ এগৰাকী যুৱতীয়ে লখিমপুৰ জিলাৰ চাউল ধোৱা কাটৰি চাপৰিৰ পৰিমল দাস নামৰ যুৱকজনলৈ বিয়া হয় বিয়া হৈ যোৱাৰ কিছুদিনৰ পাছৰ পৰাই স্বামী গৃহৰ মহিলাগৰাকীক যৌতুক দাবী কৰি বিভিন্ন ধৰণেৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিবলৈ ধৰে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে ধেমাজি আদালতত গোচৰ তৰে যদিও পুনৰ স্বামী গৃহৰ কথা মতে গোচৰ উঠাই লৈ পিতৃগৃহৰ পৰা স্বামী গৃহলৈ উভতি আহে আনহাতে স্বামী গৃহৰ মহিলাগৰাকী উভতি অহাৰ পাছতেই গছত বান্ধি অত্যাচাৰ কৰাত স্থানীয় লোকে চাউল ধোৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইফালে নিৰ্যাতিতা মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ ভিডিঅ' চাউল ধোৱা আৰক্ষী থানাত দি স্বামী গৃহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও চাউল ধোৱা আৰক্ষীয়ে গোচৰ ল'বলৈ অমান্তি হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চাউল ধোৱা থানাত নাই লোৱা কেছ নাই লোৱা কি বুলি কয় পুলিচে কৈছিলে আৰু তোমাৰ কেছ নলওঁ আমি পইচা বিচাৰে সিহঁতে কোনে বিচাৰে মোৰ শহুৰ বুঢ়া শাশুৰ বুঢ়ী চবে বিচাৰে ঘৰৰ পৰা পইচা নিবলৈ কয় ঘৰৰ পৰা পইচা নাই দিয়া বোলে সিহঁতে ঘৰৰ পৰা পইচা নিদিলে মাৰপিট কৰে আগতেও মাৰপিট কৰে নেকি আগতেও কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যিমানেই মহিলাৰ সুৰক্ষাৰ কাৰণে আইন কানুন নুলিয়াওক সেয়া অসাৰ প্ৰতিপন্ন কৰিছে চাউল ধোৱা আৰক্ষী থানাৰ দৰে আৰক্ষীসকলে যদিহে আৰক্ষীৰ নিকৃষ্ট মানসিকতা আৰু জনসাধাৰণৰ প্ৰতি দায়িত্ববোধ নাথাকে সেয়া চৰকাৰৰ যিমান আইন কানুনেও শুধৰাব নোৱাৰে গতিকে প্ৰশাসনৰ দায়িত্বত থকা এনেবোৰ নিকৃষ্ট মানসিকতাৰ আৰক্ষীৰ বাবেই জনসাধাৰণে কেতিয়াবা ন্যায় পাবলৈ সক্ষম নহয় বৰ্তমান চৰকাৰে এনেবোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব চিলাপথাৰৰ পৰা বনমালী মহন্ত আসাম ভিউ